তো গাইজ ব'লা অকণমান হাবি মাজলৈ গৈ লওঁ ঘৰততো এইবোৰ কৰিব নিদিয়ে তো চবেই গম পাইছা চাগে ঘৰত এইবোৰ কৰিব লাগিলে মোক বজাব ये दिल की धड़कन है गाइस तो हाय गाइस वेलकम बैक सभी को गाइस আজি আহি গলো এটা নতুন ব্লগ হইতে বহুত দিনৰ মূৰত ঠিক আছে তো মই আছো কলেজ ড্ৰেছত আৰু এতিয়া মই যাম কলেজলৈ কিন্তু তাৰ আগতে আপোনালোকক এটা হোম ইনফৰমেশ্যন দিওঁ আজি যে যিটো আমাৰ মেইন চেনেলৰ সিলভাৰ প্লে বাটন সেইটোতো বহুত দিনৰ আগতে আহি গৈছিল আপোনালোকে জানে তো সেইটো আছে সন্তোষদাৰ ঘৰত আৰু মই সেইটো আমাৰ ঘৰলৈ লৈ আহিম বুলি ভাবিছোঁ ঠিক আছে মই সন্তোষদাক ফোন কৰিলোঁ সন্তোষদাই ক'লে যে লৈ আহিব পাৰা তুমি ঠিক আছে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ আজি এটা মই সৰু ৰিকুৱেষ্ট কৰিছোঁ এই ভিডিঅ'টো তোমালোকে লাইক কৰা বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নকৰা মই সেইটো নকওঁ কিন্তু প্লিজ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত সন্তোষদাই যিটো নতুনকৈ এজিজেড ব্লগছ বুলি এটা মানে নতুন ব্লগিং চেনেল আৰম্ভ কৰিছে তো সকলোৱে যোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সন্তোষদাক ছাপোৰ্ট দেখুৱা আজি মোৰ চেনেলটোত মই ইমানখিনি গেইন কৰিছোঁ তাৰ সম্পূৰ্ণ ক্ৰেডিট সন্তোষদালৈ যায় সন্তোষদাই যদি মোক হেল্প নকৰিলে হয় মই ইমানখিনি আজি হয়তো উপনীত হ'ব নোৱাৰিলোঁ হয় তো সন্তোষদালৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল কিন্তু মেইন চেনেলৰ লগত যিটো হৈ গ'ল তো সেইটো যাতে কাৰো লগত কেতিয়াও নেক্সট টাইম নহয় তো এটা সৰু সুৰা ভুলৰ বাবে আমাৰ ইমান ডাঙৰ এটা চেনেল আজি নেকি যি আমাৰ মাজত নাই তো মই চেনেলটোকো মই বহুত মিছ কৰিছোঁ ঠিক আছে বহুত দুখো লাগে চেনেলটোৰ কথা ভাবিলে কিন্তু মই সকলোকে অনুৰোধ জনাইছোঁ সন্তোষদাই যিটো নতুন চেনেল ব্লগিং চেনেল আৰম্ভ কৰিছে তো প্লিজ চবেই যোৱা আৰু চেনেলটো অলপ ছাপোৰ্ট দেখুৱা ঠিক আছে তো ব'লা এতিয়া আমি যাম সন্তোষদাৰ ঘৰলৈ প্ৰথম যাম আমি সন্তোষদাৰ ঘৰলৈ তাৰপিছত মই যাম কলেজলৈ আৰু কলেজত সৰু সুৰা এটা মোৰ কাম আছে কলেজৰ ঠিক আছে তো সেইটো কৰি মই সন্তোষদাক কল কৰিলোঁ অলৰেডি মই বস্তুখিনি লৈ আহি মই ঘৰতে আনবক্সিং কৰিম আৰু সকলোখিনি দেখাম ঠিক আছে তো ভিডিঅ'টো সকলোকে চাই থাকিব আৰু গাইজ ফাইনেলি পাই গ'লোহি কঁঠালগুৰি মৰিধল কঁঠালগুৰি গাঁও য'ত নেকি সন্তোষদাৰ মানে গাঁওখন আৰু সন্তোষদাৰ ঘৰটো এই ওচৰতে আছে ঠিক আছে মই আগতে আহিছোঁ চিনিও পাওঁ তো বেছি দূৰ নহয় যদি মোৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰমান দূৰ হ'ব আৰু এতিয়া যাম সন্তোষদাৰ ঘৰলৈ মই বাইকৰ ওপৰতে বহি আছোঁ হেলমেট পিন্ধি আহিলোঁ চুলিখিনি কিবা খেলি মেলি হৈ গ'ল একো নাই ঠিক আছে মই এতিয়া যাম সন্তোষদাৰ ঘৰলৈ আৰু বাকী চিলভাৰ প্লে বাটনটো লৈ কলেজলৈ যাম আৰু কলেজখননো মই ক'ত পঢ়োঁ কিনো দেখাম সেইবোৰ দেখাইছোঁ লাহে লাহে ঠিক আছে তো ভিডিঅ'টো সকলোকে চাই থাকিবা ব'লা এতিয়া যাওঁ সন্তোষদাৰ ঘৰলৈ আৰু সন্তোষদাটো ঘৰত নাই মেঘালয়ত কিবা ফাইবাৰ কাষ্টিঙৰ কাম কৰি থাকে তো চবেই জানে চাগে সন্তোষদাক দেখিছে চাগে কিছুমানে সন্তোষদাৰ বিষয়ে জানে একো নাই ব'লা আমি যাওঁ এতিয়া ঘৰলৈ অলপ বোকা পানী আছে আমাৰ ইয়াত বৰষুণ হৈছিলে সৰস্বতী পূজাৰ দিনা তো বহুতে কৈ আছিলে যে সৰস্বতী পূজাত বৰষুণ হ'ব বৰষুণো ফাইনেলি হৈছিল আৰু আহি ফাইনেলি পালোঁ সন্তোষদাৰ ঘৰ তো কিছুমানে অলৰেডি দেখিছে সন্তোষদাৰ ঘৰ মই আগতে দেখাইছোঁ ঠিক আছে তো আজিও দেখাম একো নাই সন্তোষদাৰ ঘৰলৈকে যাম কোন কোন আছেনো ঘৰত চাম তো আহি পালোঁ ফাইনেলি সন্তোষদাৰ ঘৰ ঠিক আছে তো সন্তোষদাৰ ঘৰ অলপ বনাই আছে ইমানো কমপ্লিট হোৱা নাই ঠিক আছে তো সেয়াই আৰু এইপিনে কিবা কিবি লাইনৰ খেতি আছে সৰু সুৰা খেতি জলকীয়াও আছেচোন এইটো ভঁৰাল কাষতে এইবোৰ বীজ জলকীয়া হ'ব চাগে অসমৰ থলুৱা তো গাইজ এইপিনে আছে সন্তোষদাৰ মা ঠিক আছে তো আৰু লগতে আছে খুৰীহঁত আৰু এইপিনে আইতা আপা তো গাইজ প্লে বাটনটো লৈ ল'লোঁ এতিয়া যাওঁ কলেজলৈ কলেজৰ পৰা আহি বাকীডোখৰ দেখাইছোঁ ঠিক আছে মই ঘৰলৈকে যাম ঘৰতে আনবক্সিং কৰিম বাকীডোখৰ তো গাইজ ফাইনেলি পাই গ'লো কলেজ ইয়াতে লগত আছে ন' পাৰ্কিং আৰু মোৰ লগৰ দুটা আছে ঠিক আছে এক মই চিলেক্ট কৰিছোঁ ইয়াত তুলন পাইট আৰু লিণ্টন ঠিক আছে লিণ্টন মই ভৰিত ৰখাই দিয়ক সেইটো দেখিলে নাই মোৰ ক্লাছমেট হয় আৰু মানে ইহঁতে বডি বিল্ডাৰ হ'ব ঠিক আছে ব'লা এতিয়া আমি কলেজলৈ যাম কলেজৰ ভাতত একো শ্বুট কৰিব নহ'ব ঠিক আছে তো কলেজৰ ভিতৰখিনি নেদেখাওঁ বাকী চাই থাকিব মই ঘৰত গৈ বাকী দেখাইছোঁ প্লে বাটনটো মই আনবক্সিং ভালকৈ কৰিম তাত দেখাইছোঁ ঠিক আছে ইয় গাইজ তো ফাইনেলি গাইজ আহি পাই গ'লোঁ ঘৰৰ ওচৰ একদম পামগৈ এতিয়া ঘৰ ঠিক আছে তো এই বেগতে আছে চিলভাৰ প্লে বাটনটো আৰু মই দাদাক বাইকখন দি পঠিয়াই দিলোঁ চাইকেলখন লৈ মই আহি আছোঁ মোৰ একদম দামী চাইকেল ঠিক আছে বহুত দামী চাইকেল তোমালোকে কিনিব নোৱাৰিবা এইবোৰ চাইকেল ইমান দামী চাইকেল আৱাজ কৰিছে কেৰকে এখন মিস্ত্ৰী ঘৰলৈ কোনোদিনে নিয়ে পোৱা নাই যিদিন ধৰি কিনিলোঁ চাইকেলখন কোনো দিনেই মই মিস্ত্ৰী ঘৰলৈ নি পোৱা নাই ঠিক আছে আৰু এইখিনিতে কৈ থওঁ যে মই এটা অসমীয়া ব্লগিং চেনেল ময়ো ষ্টাৰ্ট কৰিম আৰু ব্লগবোৰ মই অসমীয়াত বনাম ঠিক আছে আৰু ভিডিঅ'টো সকলোকে চাই দিবা কিয়নো এতিয়া ধাচুবল আমি আনবক্সিং কৰিম চিলভাৰ প্লে বাটনৰ ঠিক আছে সন্তোষদাৰ মেইন চেনেলত অলৰেডি এবাৰ কৰিছিলে যদিও আমি আজি আকৌ এবাৰ কৰিম ঠিক আছে আৰু তাত দেখাম কি কি থাকে আৰু কেনেধৰণৰ বস্তুবোৰ হয় তো ব'লা তো গাইজ ব'লা অকণমান হাবি মাজলৈ গৈ লওঁ
ঘৰতো এইবোৰ কৰিব নিদিয়ে, তো চবেই গম পাইছা চাগে। ঘৰত এইবোৰ কৰিব লাগিলে মোক বজাব। ঠিক আছে, তো একো নাই, আমি হাবিৰ মাজত অকণমান শান্তিমীয়া জেগাডোখৰত গৈ, য'ত শান্তি হ'ব তাতে গৈ বিনাশ আনবক্সিং কৰিম। ঠিক আছে, তো মই ইয়াত অকণমান হাবিৰ মাজলৈ আহিছোঁ। ৰ'বা, ঘৰত এখন কৰিলেতো ভাই খেদিব, মোক খেদিব। ছাপোৰ্টৰ কথা গম পালাই। ঠিক আছে, তো একো নাই, এতিয়া চব দেখাম ইয়াত কি কি থাকে, কেনেকৈ থাকে। তো ইয়াতে ছাঁ এডোখৰ পাইছোঁ, তো ছাঁডোখৰতে বহি লওঁ। মানুহৰ ঘৰ পিনে আঁতৰলৈ আছে, মই আহি ছাঁ পাই গ'লোঁ। তো ইয়াত কোনো আমনি কৰিবলগীয়া কোনো নাই, সেইখনে নদী। আগৰ এটা ভিডিঅ'ত মই অলৰেডি কৈছোঁ। ঠিক আছে, তো এইটো এটা টঙি ঘৰৰ নিচিনা কিবা এটা আছে, আৰু জংঘলৰ মাজত আহিব। এতিয়া ইয়াতে বহি অকণমান আনবক্সিং কৰিম। ক'ত বহোঁ? অ'কে, তো গাইছ ধাচু বোলে আনবক্সিং হোৱাছ। তো এতিয়াৰ পৰা মই ব্লগিং চেনেল এটা নতুনকৈ ষ্টাৰ্ট কৰিম। ঠিক আছে, আৰু যিমান আনবক্সিং হ'ব চব হাবিৰ মাজত। ঘৰত কৰিব লাগিলে মোক খেদিব, মই যে ভিডিঅ' বনাওঁ কিবা কৰোঁ। তো একো নাই, ঠিক আছে। তো ব'লা এতিয়া আমি চিলভাৰ প্লে বাটন আনবক্সিং কৰিম। বেগত সুমিয়াই লৈ আহিছোঁ। আৰু আকৌ এবাৰ কৈ দিছোঁ, এইবোৰ যিমানবোৰ মই আজি দেখাম, তো ইয়াৰ ফুল ক্ৰেডিট সন্তোষ দালৈ যায়। ঠিক আছে, কাৰণ সন্তোষ দাৰ মেহনতৰ ফলতে ইমানখিনি আজি হৈছিলেগৈ। তো এইটো লৈ আহিছোঁ, চাই থাকা। মোবাইল ইয়াত ৰাখি যা। নাইচ, ৱেইট। তো চবচে প্ৰথমে এইটো বক্সটো, ইয়াৰ যিটো বক্স, যিটোত নেকি ইউটিউবৰ ফালৰ পৰা আহে। ঠিক আছে, তো ইয়াত অকণমান ইউটিউব আৰু কিবাকিবি দেখিবলৈ পাইছে। ইয়াত যিবোৰ পষ্টিঙৰ কিবাকিবি, এইবোৰ ডাকঘৰৰ যোগেদি আহে যিহেতু, তো ডাকঘৰৰ ডিটেইলছ কিছুমান আৰু কিবাকিবি থাকে। চেণ্ডেল যা ভাৰ में जा। गाइस ये दिल की धड़कन है, एक यूट्यूबर के लिए ये बहुत ही मेहनत का चीज़ है और ये बहुत ही कीमती चीज़ है। तो जैसे आप लोगों को पता होगा। ठीक है, चलो भाई इसको खोलते हैं, देखते हैं क्या क्या है। इसका ऑलरेडी एक अनबॉक्सिंग हुआ था। ठीक है, तो संदेश भाई बहुत दिन पहले किए थे। तो सबतके प्रथमे এখন ইউটিউবৰ ফালৰ পৰা দিয়া এখন চাৰ্টিফিকেট। ঠিক আছে, তো এইটো দেখিছে ইউটিউবৰ যিটো CEO, ইয়াত ইউটিউবৰ CEOয়ে ইয়াত নিজে চহী কৰিছিলে। ঠিক আছে, তো ইউটিউবৰ CEOয়ে চহী কৰা এখন ইউটিউবৰ প্ৰথম চাৰ্টিফিকেট। ইয়াত ইউটিউবৰ লিখা আছে নেকি, চাম 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ, জাষ্ট হাউ ফাৰ হেভ ইউ কাম। তো এনেকৈ কিবা কিবি লিখা আছে আৰু এখন চাৰ্টিফিকেট যিটো নেকি ইউটিউবৰ CEOয়ে ইয়াত চাইন কৰা আছে। ঠিক আছে, তো এইখন থলোঁ। এইখন থোৱাৰ পাছত ইয়াত আহিলে এইখন এখন কাৰ্ড, যিখন নেকি ইয়াত আছে। ঠিক আছে, তো ৰিকগনাইজ ইউৰ টিম। ঠিক আছে, তো ইয়াত আৰু কিছুমান প্লে বাটন ইউটিউবে দিয়ে, অলৰেডি ইয়াত দেখাই দিছোঁ মই। এইটো হ'ল ডায়মণ্ড প্লে বাটন, এইটো হ'ল গ'ল্ড প্লে বাটন, এইটো হ'ল চিলভাৰ প্লে বাটন, যিটো নেকি আমি এতিয়া আনবক্সিং কৰিম। ঠিক আছে, আৰু ফাইনেলি গাইজ ইয়াত ওলাবলৈ গৈ আছে। গাইজ আৰু ফাইনেলি এইটো হ'ল আমাৰ যিটো নেকি চিলভাৰ প্লে বাটন, যিটো নেকি আমাৰ অসমীয়া গেমিং জোনৰ আছিলে। ঠিক আছে, তো এইখিনিতে মই মেইন চেনেলটো বহুত মিছ কৰিছোঁ। এটা সৰু ভুলৰ বাবে আজি চেনেলটো আমাৰ মাজত নাই, একো নাই। ঠিক আছে, আমি দেখাই দিম, চব চাম। আৰু ঐ মোবাইল ৰখি যা, অকলে কাম কৰিব লাগে, এইবোৰ মোক কোনো ছাপৰ্টো নকৰে, একো নাই, আপোনালোকে ছাপৰ্ট কৰিব। ঠিক আছে, তো এইটোৱে হ'ল মেইন চিলভাৰ প্লে বাটন, যিটো নেকি আজি হাবিৰ মাজত আনবক্সিং। তো চাই লোৱা গাইজ, ইয়াত লিখা আছে অসমীয়া গেমিং জোন। ইয়াত বস্তুটো উল্টাকৈ আহিব পাৰে কেমেৰাত। ঠিক আছে, মই এইটো মিলোৱা হোৱা নাই কেমেৰাটো, বাকী এইটোৱে হয়। তো বাকীটো বক্সটোত এতিয়া একো নাই, আৰু খালী এখন অকণমান কভাৰ চিট এটা। তো ইমানেই। তো ইমানখিনি এচিভমেণ্টৰ ফুল ক্ৰেডিট যায় সন্তোষ দালে। ঠিক আছে, তো ইমানখিনি এচিভমেণ্টৰ লগত মোৰ কোনো হাত নাই, মই মাত্ৰ আনবক্সিং আজি এইটো বস্তুটো মই যিহেতু সন্তোষ দাৰ ঘৰত এনেই আছিলে, মই আপোনালোকক দেখাবৰ বাবে লৈ আহিলোঁ। আৰু এতিয়াৰ পৰা এইটো মই ৰাখিম, আৰু এইটো নি এতিয়া মই বাকচত আকৌ মনে ভৰাই থ'ব লাগিব। তো ঘৰতো এইবোৰ উলিয়ালে নহ'বই কাম মানুহৰ আগত। ঠিক আছে, তো হাবিৰ মাজত আকৌ দেখাই দিছোঁ। তো এই হাবিৰ মাজত আহি গ'লোঁ, আৰু চবেই লাইক কৰিবা ভিডিঅ'টো। আৰু আকৌ ভিডিঅ'টো শেষত আকৌ এবাৰ কৰিছোঁ, সন্তোষ দাক ফুল ছাপৰ্ট দেখুওৱা। ঠিক আছে, সন্তোষ দা বহুত মেহনতি মানুহ হয়, আৰু আজিলৈকে কোনো ধৰণৰ ফ্ৰড স্কেম ইউটিউবাৰ হোৱাৰ নামত আনৰ পৰা 10 টকাও খোৱা নাই। ঠিক আছে, সদায় সত্যৰ ওপৰত চলা মানুহ, আৰু সন্তোষ দাই মোৰ ইনস্পাইৰেশ্যন এইটো ক্ষেত্ৰত বিশেষকৈ। ঠিক আছে, কিয়নো সততাত চলিলে মানুহ এদিন নহয় এদিন ছাকচেছ হয়, মই এইটো বিশ্বাস ৰাখোঁ। আৰু হাতত এইটো পাই কিবা এটা আজি ফিলিংছ আহিছে, মানে কিবা এটা ফিলিংছ আহিছে যে কষ্ট কৰিলে কিবা এটা নহয় কিবা এটা এদিন হ'ব। ঠিক আছে, তো এইটো চাই লোৱা। চলো गाइस, मिलते हैं नेक्स्ट वीडियो के साथ, और संतोष भाई की चैनल को सब्सक्राइब जरूर से कर लेना। ठीक है, तो डिस्क्रिप्शन और कमेंट बॉक्स में उसका लिंक मिल जाएगा, तो सब्सक्राइब करना बनता है गाइस।